এটা গুৰুত্বপূৰ্ণ দায়িত্ব আছে, কৰ্তব্য আছে। আমি যে আজি ইমান গালি গালাজ পাৰি আছো, আমাৰ উন্নয়ন হোৱা নাই। আমাৰ বিধানসভাৰ মাজত কোনো এটা সমস্যা দাঙি ধৰিব পৰা নাই। ৰাস্তা ঘাটৰ উন্নয়ন হোৱা নাই, ওচৰত থকা স্কুলখনতো ভাল শিক্ষাৰ পৰিৱেশ নাই। ল'ৰা ছোৱালী যিবিলাক উঠি অহা ল'ৰা ছোৱালী আছে, যুৱক আছে, সিহঁতৰ সংস্থাপন নাই, ভালকে এখন হস্পিটেল নাই। আমি গালি পাৰি আছো বছৰে বছৰে। কিয়? তাৰ কাৰণে কিন্তু আমিও সমানে দায়ী। কিয়নো আমি কোনগৰাকী প্ৰাৰ্থীক বাছনি কৰিম, কোনটো দলৰ পৰা বাছনি কৰিম, আৰু তাৰ ওপৰতহে আপোনালোকৰ এই সমষ্টিৰ এই গাঁৱৰ উন্নয়ন নিৰ্ভৰ কৰিব। গতিকে প্ৰত্যেকটো ভোটৰ যথেষ্ট মূল্য আছে, আৰু এই মূল্যৱান ভোটটি আপোনালোকে সকলোৱে ভাবি চিন্তি, কেৱল দল বিচাৰ কৰিলে নহব, কেৱল দল বিচাৰ কৰিলে নহব, প্ৰাৰ্থীৰ যোগ্যতা চাইও আপোনালোকে ভোট প্ৰদান কৰাটো মোৰ মতে যথেষ্টখিনি জৰুৰী এটা কথা। কংগ্ৰেছক আমি কিয় ভোট দিব নালাগে সেই কথা বহুখিনি আপোনালোকক কৈ গৈছে, মোতকে আপোনালোকে বেছিকে জানে। সেই কথা মোতকে আপোনালোকে বেছিকে জানে। আজি টিভিৰ পৰ্দা খুলিলে, মোবাইল খুলিলে আমি দেখা পাওঁ কংগ্ৰেছে কি কি কৰি আছে, বিজেপিয়ে কি কি কৰি আছে, মোতকে আপোনালোকে বেছিকে জানে। ইতিমধ্যে আমাৰ উপৰোক্ত দুজন বক্তাই কৈছে, গতিকে মই সেইবিলাক কথালৈ নাযাওঁ। কিন্তু মই ইয়াতে যিটোখিনি কথা জানিব পাৰিছিলো যে বৰপেটা সমষ্টিত আব্দুৰ ৰহিম খান ছাৰ যেতিয়া বনাইছিলে আপোনালোকে MLA UDF দলৰ পৰা, ইয়াতে যথেষ্ট সংখ্যক প্ৰায় 80 বা 90% আপোনালোকে UDFতে ভোট দিছিল। সঁচানে কথাটো? হয়। গতিকে সেই যে দিছিলে মাজতে কিন্তু UDF দলৰ জনপ্ৰিয়তা নাছিলে, কিন্তু এতিয়া কিন্তু ৰাইজে সকলোৱে মৰ্মে মৰ্মে উপলব্ধি কৰিছে। অন্তত আমাৰ ধৰ্মীয় সংখ্যালঘু যিখিনি অঞ্চল আছে বা ভোটাৰ আছে, সেইখিনি আমাৰ UDF দল বাহিৰে কিন্তু অন্য বিকল্প নাই, অন্য বিকল্প নাই। আজি উচ্ছেদৰ ক্ষেত্ৰতে হওক, UDF দলে কিমানখিনি আপোনালোকৰ সন্মুখত থাকি সংগ্ৰাম কৰি আছে। আমাৰ সংখ্যালঘু ৰাইজৰ প্ৰত্যেকটো সমস্যাৰ ক্ষেত্ৰত মাত মাতিছে, বিধানসভাতে মাত মাতিছে। কেৱল ৰাজ্যপালকে স্মাৰক পত্ৰ দিয়াই নহয়, ৰাষ্ট্ৰপতি পৰ্যন্ত, সুপ্ৰিম কোৰ্ট পৰ্যন্ত গৈছে। কিন্তু অন্য দলৰ বিধায়ক গৈছে জানে? বিধায়ক মন্ত্ৰী যোৱা নাই। গতিকে এই কথা মোতকে আপোনালোকে জানে, মই ক'ব নাযাওঁ। আপোনালোকক যথেষ্ট ধন্যবাদ। আপোনালোকে যে ইতিমধ্যে UDF দলত বহু আগৰে পৰা ভোট প্ৰদান কৰি আছে। আপোনালোকে, মই বিচাৰো যিসকলে আৰু অন্যান্য দল কৰিছে তেখেতসকলকো বুজাম যে বৰ্তমান সময় ভাল নহয়। বৰ্তমান যি সময় আহিছে, আমাৰ জাতিক বচোৱাৰ সময়। ৰাজনীতি পিছত এই জাতিৰ কথা চিন্তা কৰি, আমাৰ ভৱিষ্যতে উঠি অহা ল'ৰা ছোৱালীৰ কথা চিন্তা কৰি সকলোৱে UDF কৰক বুলি, অন্যক আহ্বান জনাক বুলি মই আপোনালোকৰ ওচৰত আজি আবদাৰ জনাই থৈ গলো। শ্ৰদ্ধা ৰাইজ, হয়তো বহুতে গম পোৱা নাই, মোক দেখাও নাই মই কোন হয়। দেখিছে নেকি মোক? আমার তো দেখছো না আগে, আমি মীনাক্ষী রহমান। আমার বাড়ি কয়াকুশি, পাকা পেট বাড়ি কয়াকুশি, চিনেন তো? খুব বেশি দূরে না, পাশে আছে। আমার নাম মীনাক্ষী রহমান, আমার বাড়ি কয়াকুশিতে। আর আপনারা যদি দোয়া আশীর্বাদ করেন, আমি ভাবছি আগামী 2026 সালে বিধানসভা সমষ্টি পাকা বেতবাড়ি থেকে আমি UDF দলের থেকে আমি প্রার্থিত্ব আগবাড়াম। আপনারা সবাই দোয়া করবেন তো ইনশাআল্লাহ। তো এতিয়া মুখ্য ভোট দিব, UDF দলটো আপোনালোকে বাছনি কৰিলে, কিন্তু মুখ্য ভোট দিব সেইটো আপোনালোকৰ জনাৰ দৰকাৰ আছে। মই যিটো পৰিয়ালৰ পৰা আহিছো, সেই পৰিয়াল আপোনালোকে খবৰ ল'ব। কেৱল সৰুক্ষেত্ৰী সমষ্টিতে নহয়, বিভিন্ন অঞ্চলত সদায় ৰাইজৰ সুখে দুখে লগত আছে, লগত থাকিছে। আৰু তাৰে ৰাইজে কৈছে যে আপোনালোক ওলাই আহক, ওলাই আহিলে সমষ্টিৰ কাম হ'ব, ৰাইজৰ উন্নয়ন হ'ব। আল্লাহ দিলে আপোনালোকৰ দোৱা আশীৰ্বাদত আমাৰ ঘৰ, মাটি, বাৰী, গাড়ী সকলোখিনি আছে। আমাক সকলোখিনি আল্লাহ দিছে আপোনালোকৰ দোৱা আশীৰ্বাদত। আমি কেৱল আজি যে সকলোৰে দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছো, দিন ৰাতি যে কষ্ট কৰিছো, এটাই মাত্ৰ কথা, আমাক এবাৰ সুযোগ দিয়ক, আমাৰ ৰাইজৰ উন্নয়নৰ বাবে আহিছো। আমি ৰাস্তাৰ কামত আমি পইচা মাৰি খাবৰ কাৰণে অহা নাই, আমি দুৰ্নীতি কৰিবৰ কাৰণে অহা নাই, আমি দালাল ৰাজ চলাবৰ বাবে অহা নাই। মই ইয়াতে প্ৰত্যেকগৰাকীকে কৈছো, আপোনালোকে যদি মোক বিধায়ক বনাব পাৰে, প্ৰতিনিধি বনাব পাৰে, সঁচা অৰ্থত উন্নয়ন কি বস্তু আপোনালোকে উন্নয়নৰ ছবি এখন দেখুৱাই দিব। আপোনালোকে কাৰো দালাল ধৰি মোৰ ওচৰত আহিব নালাগে। কোনো কমিশনৰ টকা খোৱা মানুহ আমি নহয়।
গতিকে এবাৰ বিশ্বাসত ৰাখি পেলাই এই সমষ্টিৰ উন্নয়নৰ কথা চিন্তা কৰি আগামী 2026ত সকলোৱে আমাৰ লগত থাকিব আৰু তলা চাবিৰ সবেত ভোট প্ৰদান কৰিব বুলি মই যথেষ্ট আশাবাদী। শ্ৰদ্ধা ৰাইজ, ইতিমধ্যে খবৰ ল'ব আমাৰ সৰুক্ষেত্ৰী সমষ্টি যথেষ্ট এটা ভাল পৰিৱেশ আৰু এইফালৰ পৰা যিখিনি সমষ্টি গাঁও পঞ্চায়ত আমাৰ পাকা বেটবাৰীৰ লগত সংলগ্ন হৈছে ইতিমধ্যে সেইখিনিতো এই দেশক যথেষ্ট ভাল পোৱা লোক আছে। গতিকে সকলোৱে একেলগে থাকি অহা দিনত আমাৰ জাতিৰ স্বাৰ্থত এই উন্নয়নৰ স্বাৰ্থত আমাক আগবঢ়াই দিব বুলি আশা ৰাখিলোঁ। লগতে